এতিয়া প্ৰবৃত্তি যিহেতুকে হৈ গ'ল, ইমান ডাঙৰ এটা জাগতিক সময় মা ভগৱতীৰ আশীষ পাওক। ভক্তবান ৰাইজলৈ বিনম্ৰ অনুৰোধ, তেওঁলোকে যাতে শান্তি শৃংখলা বজাই ৰাখে আৰু জুম নকৰে। মানে এতিয়া যিহেতুকে মা ভগৱতীৰ দুৱাৰ বন্ধ হৈ গ'ল, এতিয়াতো দৰ্শন নহয়, এতিয়া মা পৰিক্ৰমা কৰিব পাৰিব, যাতে কোনো ধৰণৰ জুম নকৰে, ভিৰ ষ্টাম্পিডৰ নিচিনা হৈ যায়, গতিকে ভিৰ নকৰে, খুব সুন্দৰভাৱে শাৰী পাতি শৃংখলাবদ্ধ বজাই সকলোৱে যাতে যাই থাকে। যিহেতুকে এতিয়া প্ৰবৃত্তি হৈ গ'ল, 3 দিন 3 ৰাতি মাৰ দুৱাৰ বন্ধ থাকিব। এইটো বৰ দুৰ্লভ সময়, এইটো সময় বছৰৰ ভিতৰত এবাৰে আহে, গতিকে কোনেও যাতে সময় এনে অবাবত নষ্ট নকৰে, সকলোৱে তপ জপ ধ্যানৰ দ্বাৰাই শান্তিভাৱে সাধনা কৰক, মাৰ প্ৰাৰ্থনা কৰক, আৰু মা নিশ্চয় আশীষ দিব, আশীৰ্বাদ দিব। ব্ৰহ্মাণ্ডৰ সকলোকে সৰ্বশক্তিমান মা কামাখ্যা, গতিকে সকলোকে মা আশীৰ্বাদ দিয়ক, এইটোৱে মোৰ মনোকামনা। আপোনাৰ দেখা পাইছে বহু হাজাৰ হাজাৰ লোক আহিছে, এতিয়াতে ভিৰ হৈছে, আৰু যিহেতুকে 3 দিন আছেই, গতিকে নিশ্চয়কৈ ভিৰ পৰিলক্ষিত হ'ব অনাগত দিনবিলাকত।